ধেত্তেৰিকা বুঢ়া আহিব এবছৰৰ মূৰত কি কৰো ঘৰলৈ যাওঁ নে ওলাই যাওঁ ওলাই যাওঁ ৰ কেতিয়া আহি পাবহি ঘড়ীটোৱে দেখোন বজাৰ কথা নকৰে ধেত্তেৰি সোনকালে বাছচোন হয়জন আমাৰ বীৰভদ্ৰ দেখোন বাই দেখোন গোটেইটো একেবাৰে ফিটফাট হৈ আহিছে আপোনাক লগ পাম বুলি মই কিন্তু ওলাই অহা নাই দেই জানো মইতো আৰু ধুনীয়া বোৱাৰী ছোৱালী নহয় আপোনাক কিন্তু কথাত বলে পৰা মানুহ খুব কমেহে ওলাব দেই তুমিওতো কম বস্তু নহয় বাৰু তুমি বাৰু যোৱা কলৈ আপুনি হ'বলা গম পোৱা নাই নাই পোৱা পুৰা কৃষ্ণ নহয় নহয় মদন বুজৰ বৰুৱা আকৌ খুৰাৰ নাম কৃষ্ণ নহয় নহয় মদন বুজৰ বৰুৱা তুমি হ'বলা সেইটোহে বুজিলা আৰু কিবা বেলেগ আছিল নেকি তুমি কলৈ যোৱা যোৱা এইটো দেখোন আমাৰ সেই মইনাজনীৰ ঘৰলৈ যোৱা ৰাস্তা চায়ে আহো নেকি যাওঁ এই ৰ'ব দৰ্শন 200 মাৰি যায়গে অভদ্ৰ সব এনেকৈ কলিং বেল বজাই নে হয় নেকি মই নাজানো নহয় মই বোলো আকৌ সেই চুইচটো ধৰি থাকিলে যন্ত্ৰটোৱে তোমালোকক মাতি দিব আপুনি বহক হ'ব তুমিও বহা ইয়াত মইনাজনী তুমি দেখোন তেনে অকমান তোমাৰ ল'ৰা দেখোন একেবাৰে ডাঙৰে হ'ল কি নহয় এইবোৰ মানুহজনহে মই আকৌ ভাবিছিলো হ'ব বহক বহক হয় নেকি তুমি ময়ো বহিম বহক আপোনাক নাই মই আপোনাকো আগতে দেখা নাই এই ঘৰটোলৈ আহি চাকৰি কামৰ হেঁচাত মানুহৰ লগত ভালদৰে পৰিচয় হ'ব পৰা নাই এৰা এই কিবা অলপ যোগাৰ কৰাগে যাওঁ কলৈ খাবলৈ কিবা অকণমান ব'লা আপুনি ইয়াতে বহক হয় নেকি বহক হ'ব দিয়া হ'ব হেৰি নহয় আপুনি বাৰু চাকৰি ক'ত কৰে এই চাৰ্কুল অফিচত কি ক'লা অফিচ চাৰ্কুল মানে এই মণ্ডল অফিচ আপুনি চাগে মই এই মণ্ডল মণ্ডলে লগাই কণ্ডল আপোনাৰ চাগৈ আলমাৰী কি নহয় ধেমালিহে কৰিছো মণ্ডল বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে বুজিছে কওক এদিন সেই শাওণ মাহে আছিল নে ভাদ মাহে আছিল বহুত গৰম পৰিছিল বুজিছা একেবাৰে ধুনীয়া বতাহ বলি আছিলে ৰিব ৰিবকৈ বতাহ চাতি গাত পৰিছে বৰ আৰাম লাগিছিল বুজিছা মোৰ সেইফালে টোপনি গ'ল তুমি টোপনিয়াই গ'লা নেকি কৈ যাওক হঠাৎ তোমাৰ সেই ফোনটো বাজি উঠিল মই কলা মলাকৈ তোমাৰ সেই পকেটৰ পৰা ফোনটো উলিয়াই হেল্ল' মই দিছিয়ে কৈছো মই শুনিলো সেই নিচি মোৰ এনে এটা খং উঠিল বুজিছা মই ধমক মাৰি তাক কলো জহনী যোৱা তই এতিয়াহে ফোনডাল কৰিবলৈ পালি বোলো শুনিছেনে শুনিছো শুনা নাহি বুজৰ বৰুৱা হাম দিছি মোৰ কৰ টোপনি কলৈ গ'ল কবই নোৱাৰিলো বুজিছা দিছি ছাৰ আমাৰ শুনাটো একেবাৰে গণ্ডগোলে হৈ গ'ল হয় মাফ কৰ দৌ দিছি ছাৰ লগে লগে মোক দিছিয়ে সেই ভগা অসমীয়াত ক'লে শুনি আছে নহয় আৰে বুজৰ বৰুৱা চাহেব মোৰ চাকৰিটো আপুনি বচাই দিব লাগে মই বোলো কি বোলে শুনি আছে নহয় মই বোলো কিয় কাম ভাই ছাৰ
মইতো একেবাৰে ডিচি ছাৰৰ কথা শুনি হতবাক। বুজিছা মণ্ডল, সেই গোটেই শোণিতপুৰ জিলাত কিমান মাটি আছে ৰাতি 12টা বজাৰ ভিতৰত হিচাপটো উলিয়াই দিব লাগে, নহ'লে এই ডিচি ছাৰৰ বোলে চাকৰি যাব। কোনো মণ্ডলে ইমান সোনকালে মাটিটো জুখি দিব নোৱাৰে। মোৰ ভৰিতে পৰিল নহয়, মোৰ কি জক উঠিল, ঘপককে কৈ দিলো নহয়, হৈ যায়গা ছাৰ। দুঠো মানুহ, একটা পেন, একটা বহী আৰু একডাল ফিতা দে দেও হামকো। বোলো শুনি আছা নহয়? ফোনটো থৈ মই মূৰটো ঘূৰাইছোহে মাত্ৰ। দেখিলো তোমাৰ 3টা মানুহ, বহী, পেন, ফিতা, তাৰে এটাৰ হাতত এটা টোপোলা, আৰু সেই 2টা বন্দুকধাৰী মোৰ পিছফালে আহি হাজিৰ। মই বোলো বল, সময় নাই। চিধাই সেই গণেশ ঘাটৰ ডাঙৰ শিলটোত খাৰা হৈ কলো, ফিতা খোল আৰু লগা, আৰু এটা আন। এই ফিতা টানি আছে, মই লিখি আছো। ফিতা টানি আছে, মই লিখি আছো। কি দিন আছিল সেইটো। মই এইটো হাত পিছলৈ দিওঁ, এইটো নাম, সেইটো হাত পিছলৈ দিওঁ, এইটো খাই আছো, জুখি আছো, খাই আছো, জুখি আছো। ৰাতি তোমাৰ সেই 11টা বাজি 37 মিনিট গৈছে। মই বোলো বন্ধ কৰ, হৈ গ'ল। শুলা নেকি? কঁকালটো মোৰ ঠাহ মাৰি ধৰিছে বুজিছা। মই বোলো অকণমান কঁকালটো পোনাই লওঁ। ডিচি ছাৰ আহি উপস্থিত নহয়। মই বোলো হৈ গ'ল ছাৰ। ডিচিটো আচৰিত। লগে লগে সেই ডিচি ছাৰে মোক ধৰিলে নহয় গোবা মাৰি। উঠক, উঠক। উঠিছো। কলৈ যায়? চাহ বন্ধ, আৰু আপুনি যাওক। আপুনি মানুহজনক কিয় তেনেকৈ কৈছে? আপুনি গ'ল নে? কলৈ যায়, কলৈ যায়? তুমি মনে নাথাকা, ভিতৰলৈ যোৱা। কোনে কি কৰে ময়ো চাম, আহক। আপুনি গ'ল নে? গ'লি নে? তোক মই মাৰিলে পাই লওঁ, তোক মই। ৰাম ৰাম ৰাম, বৰ কষ্টত আছে দেই তাই। মোৰ ঘৰলৈ জোনাই আহিলে তোৰ ঠেং ভাঙিলে। চাপ কৰিবলৈও নাহো আৰু তোৰ ঘৰলৈ।